মই হৰুকন আজি এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ ওচৰলৈ আহিছোঁ আৰু এইটো ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকক জনাব বিচাৰিছোঁ যে আপোনাৰ শৰীৰত কৰোনা ভাইৰাছ আছে নে নাই বা আপোনাৰ পৰিয়ালৰ সদস্যৰ শৰীৰত কৰোনা ভাইৰাছ আছে নেকি তাকে জনাবৰ বাবে মই এইটো ভিডিঅ' প্ৰস্তুত কৰিছোঁ। আপুনি খুব গুৰুত্ব সহকাৰে চাব, অলপো স্কিপ নকৰিব, যিহেতু বহুত ইম্পৰ্টেণ্ট ভিডিঅ' হয়। আপুনি এই কৰোনা ভাইৰাছ আপোনাৰ শৰীৰত আছে নে নাই জানিবৰ বাবে আপুনি মোৰ লগত গুগল প্লে ষ্ট'ৰত আহক। এয়া মই গুগল প্লে ষ্ট'ৰত আহিছোঁ আৰু যিটো ইয়াত গুগল প্লে চাৰ্চ বাৰ আছে, তো আপুনি এই চাৰ্চ বাৰত আপুনি লিখক আৰোগ্য সেতু, AAROGYA আৰোগ্য স্পেচ সেতু SETU। এইটো এটা গভৰ্ণমেণ্ট এপ্লিকেশ্যন হয়। আপুনি ইয়াত আহক। মোৰ ইয়াত যিটো প্ৰথম নাম্বাৰত আছে, 1 নম্বৰত আছে আৰোগ্য সেতু, আপুনি ইয়াত ক্লিক কৰক। মই যিহেতু আগতেই ইনষ্টল কৰি ৰাখিছোঁ, গতিকে মোৰ ইয়াত অপেন ওলাইছে। আপুনি যিহেতু ইনষ্টল কৰা নাই চাগে, তো গতিকে আপোনাৰ তাত ইনষ্টল আৰু আনষ্টল দুটা অপশ্যন ওলাব। আপুনি ইনষ্টল কৰক। ইনষ্টল কৰাৰ পিছত যেতিয়া ডাউনলোডিং হৈ শেষ হোৱাৰ পিছত আপুনি এনেধৰণে পাব। ইয়াত আপুনি অপেন কৰিব আৰু ইয়াত আৰোগ্য সেতু দেখাইছে। আপোনাক কিছুমান এপ্লিকেশ্যন বিচাৰিব, আপুনি এপ্লিকেশ্যনটো পাৰ্মিশ্যন দি দিব। ডিভাইচ লোকেশ্যন, ব্লুটুথ, ডাটা শ্বেয়াৰিং, এইটো আপুনি আই এগ্ৰি কৰি ল'ব। আই এগ্ৰি কৰাৰ পিছত আপোনাৰ এনেধৰণে ওলাব। তাত মোৰ ইয়াত যিহেতু নেটৱৰ্কৰ অলপ প্ৰব্লেম দি আছে, গতিকে মোৰ ইয়াত শ্ল' হৈছে, আপোনাৰ তাত শ্ল' নহ'ব পাৰে। মোৰ ইয়াত খোল খাই গ'ল। আপোনাৰ এইটো দেখাইছে এনেকৈ। আপুনি আহক, ইয়াৰ ভিতৰলৈ সোমাই আহক। ইয়াত দুটা অপশ্যন আপুনি দেখা পাইছে। নাম্বাৰ 1 COVID-19 হেল্প চেণ্টাৰ্ছ আৰু নাম্বাৰ 2 ছেল্ফ এছেছমেণ্ট টেষ্ট। মানে এইটো আপুনি যদি প্ৰথমটোত আহে COVID-19, আপুনি আপোনাৰ যিটো হেল্প চেণ্টাৰ আছে সেইটো হেল্প চেণ্টাৰ পাব ইয়াত, যেনেকৈ অন্ধ্ৰপ্ৰদেশ, অৰুণাচল, আছাম, বিহাৰ, ছত্তীশগড়, গোৱা, গুজৰাট, এনেদৰে ভাৰতৰ সমগ্ৰ দেশসমূহ আছে, ৰাজ্যসমূহ আছে। আপুনি এই আছামত যদি আহে, আপুনি ইয়াত এইটো কলিং কৰিলে আপোনাৰ কৰোনা হেল্প চেণ্টাৰ পাব। যিহেতু মই এইটোৰ বিষয়ে আপোনাক বুজাব যোৱা নাই, তো মই বেক আহিলোঁ। বেক অহাৰ পিছত যিটো ছেল্ফ এছেছমেণ্ট টেষ্ট আছে, আপুনি ইয়াৰ জৰিয়তে আপোনাৰ শৰীৰত কৰোনা ভাইৰাছ আছে নে নাই তাক জানিবলৈ পাৰিব। তো ইয়াত সুধিছে আপোনাক কিছুমান কথা। ইয়াত প্ৰথমটো কৈছে যে প্লিজ নোট ডেট ইনফৰমেশ্যন ফ্ৰম দিছ চাৰ্ট উইল বি ইউজড ফৰ মনিটৰিং এণ্ড মেনেজমেণ্ট অফ কাৰেণ্ট হেল্থ ক্ৰাইচিছ এণ্ড ৰিচাৰ্চ ইন দ্য ফাইট এগেইনষ্ট COVID-19। তো ইয়াত কৈছে যিটো প্ৰথমতে আপোনাক কৈছে অনুগ্ৰহ কৰি ধ্যান দিব যে এই মেছেজৰ জাননীয়ে বৰ্তমান স্বাস্থ্য সংকটৰ সহায়ক আৰু প্ৰবন্ধ আৰু বা কৰোনা ভাইৰাছৰ বিপৰীতে যুদ্ধৰ অনুসন্ধানৰ বাবে উপয়োগ কৰা হ'ব বুলি কৈছে। তো আপোনাক প্ৰথমে এটা প্ৰশ্ন কৰিছে যে আপোনাৰ হোৱাট ইজ ইয়'ৰ জেণ্ডাৰ, আপোনাৰ জেণ্ডাৰটো কি বুলি সুধিছে, বা আপোনাৰ লিংগটো কি। যদি আপুনি মেল হয়তো মেল, যদি ফিমেল হয়তো ফিমেল, যদি আপুনি আদাৰ হয় তেতিয়াহ'লে আপুনি আদাৰ অপশ্যনত ক্লিক কৰিব। যিহেতু মই মেল হয়, গতিকে মই মোৰ মেলত ক্লিক কৰিলোঁ। তাৰপিছত নেক্সট আহিছে প্লিজ টাইপ ইয়'ৰ এজ, আপোনাৰ বয়সটো ইয়াত সুধিছে, লিখিব কৈছে। যিহেতু মোৰ বয়সটো বৰ্তমান 23 বছৰ হৈছে, গতিকে মই 23 লিখিছোঁ, টাইপ কৰিছোঁ। আপোনাৰ বয়সটো আপুনি যিমান হয় আপুনি তাত টাইপ কৰিব। টাইপ লিখি আপুনি নেক্সট কৰিব। নেক্সট কৰাৰ পিছত ইয়াত দিছে যে আৰ ইউ এক্সপিৰিয়েঞ্চিং এনি অফ দ্য ফলোয়িং চিমটমছ বুলি কৈছে। তো ইয়াত আপুনি সুধিছে যে আপোনাৰ নিম্নলিখিত লক্ষণৰ ভিতৰত কিবা আছে নেকি। কাফ, ফিভাৰ, ডিফিকাল্টি ইন ব্ৰিথিং, নন অফ এবভ। কাফ মানে আছে কাহ, ফিভাৰ মানে আছে জ্বৰ, ডিফিকাল্টি ইন ব্ৰিথিং বুলি কৈছে। তো এইটো আপোনাৰ উশাহ নিশাহৰ কিবা অসুবিধা হৈছে নেকি। যদি আপোনাৰ হৈছেতো হৈছে, যিটোত হৈছে আপুনি তাত ক্লিক কৰিব। যিহেতু মোৰ কোনো ধৰণৰ এনেকুৱা সমস্যা দেখা দিয়া নাই, গতিকে মই নন অফ দ্য এবভ কৰিছোঁ। ইয়াত দিছে হেভ ইউ এভাৰ হেড এনি অফ দ্য ফলোয়িং কৈছে। আপোনাৰ তলত যিবিলাক দিয়া আছে এইবিলাকৰ ভিতৰত আপোনাৰ কিবা আছে নেকি আপোনাক সুধিছে। যে ইয়াত ডায়েবেটিছ মানে এইটো জানেই, চুগাৰ বা মধুমেহ বুলি কওঁ। হাইপাৰ টেনশ্যন বুলি কৈছে, যিটোৰ উচ্চ ৰক্তচাপ বুলি আমি জানো, হাই প্ৰেছাৰ। বা লং ডায়েবেটিছ, যিটো আপোনাৰ ফেফনি হয়, ফেফনি আছে নেকি সুধিছে। বা হাৰ্ট ডাইজেষ্ট, যদি আপোনাৰ হাৰ্টৰ প্ৰব্লেম আছে
তো আৰু লাষ্ট দিছে নন অফ দ্য এবভ কৈছে আপোনাৰ যিটো হয় আপুনি তাতে ক্লিক কৰিব যেহেতু মোৰ কোনো ধৰণৰ এনেকুৱা সমস্যা নাই গতিকে মই এইটো নন অফ দ্য এবভ ক্লিক কৰিলোঁ তাৰপিছত আৰু এটা সুধিছে হেভ ইউ ট্ৰেভেলেড এনিৱেৰ ইণ্টাৰনেশ্যনেলি ইন দ্য লাষ্ট 14 days বুলি সুধিছে আপোনাক তো আপোনাক এইটো সুধিছে যে আপুনি যোৱা 14 দিনৰ ভিতৰত কোনো আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণ কৰিবলৈ গৈছে নেকি আপোনাক সুধিছে যদি আপুনি গৈছে তো ইয়েছ দিব যদি নাই যোৱাটো নো দিব যেহেতু মই যোৱা নাই বিশেষকৈ গতিকে মই নো দিছোঁ তো নেক্সট দিছে হুইচ অফ দ্য ফলোয়িং এপ্লাই টু ইউ বুলি সুধিছে তো তলৰ কোনটোৰ ভিতৰত আপোনাৰ লাগু হৈ আছে বা আপুনি চলি আছে আপুনি জাৰি হৈছে আপোনাৰ সৈতে তো প্ৰথমটো কৈছে আই হেভ ৰিচেণ্টলি ইণ্টাৰেক্টেড অৰ লিভড উইথ ছামৱান হু হেজ টেষ্টেড পজিটিভ ফৰ COVID-19 তো এইটোক কৈছে মই এনেকুৱা ধৰণৰ ব্যক্তিৰ লগত কথা বতৰা পাতিছোঁ বা লগত আছোঁ যাৰ কৰোণা ভাইৰাছ ধনাত্মক বা পজিটিভ বুলি পৰীক্ষণ কৰা হৈছিল যাৰ তো সেইটো কৈছে যে আপুনি আছে নেকি তেনেকুৱা ব্যক্তিৰ লগত যাৰ কৰোণা ভাইৰাছ পজিটিভ আছে তো সুধিছে তো নেক্সটটোত কৈছে আই এম হেল্থ কেয়াৰ ৱৰ্কাৰ এণ্ড আই এম এক্সামিনেড এ COVID-19 কনফাৰ্ম কেছ উইদাউট প্ৰটেক্টেড গেয়াৰ আছে মই এজন স্বাস্থ্যকৰ্মী হয় মই কোনো ধৰণৰ সুৰক্ষা নোলোৱাকৈ যিবিলাক মানুহৰ কৰোণা ভাইৰাছৰ পজিটিভ ৰিজাল্ট ওলাইছে সিহঁতক মই কোনো ধৰণৰ সুৰক্ষা নোলোৱাকৈ সিহঁতক চিকিৎসা কৰি আছোঁ সুধিছে তো যিহেতু মই কৰা নাই যদি আপুনি কৰিছে তো তাত ক্লিক কৰিব মোৰ এই ওপৰৰ এটাও মোৰ লগত লাগু হৈ থকা নাই গতিকে মই নন অফ দ্য এবভ দিলোঁ তো নেক্সট বৰ্তমান আহিছে মোৰ কৰোণা ভাইৰাছৰ ৰিজাল্টটো বা আপুনিও যদি মোৰ ভিডিঅ'ৰ লগে লগে আহিছে তো আপোনাৰো এই ভিডিঅ'টোৰ ৰিজাল্টটো আহি গৈছে ইয়াত কৈছে your infection risk is low we recommended that you stay at home avoid any chance of exposure to the novel coronavirus retake the self-assessment test if you develop symptoms or come in contact with a COVID-19 confirmed patient তো কৈছে তো এইটো লাষ্টত কি কৈছে আপোনাৰ ৰিজাল্টটো এনেধৰণৰ কৈছে যে আপোনাৰ কৰোণা সংক্ৰমিত হোৱাৰ আশংকা খুব কম আমি আশা কৰিছোঁ যে আপুনি কৰোণা ভাইৰাছৰ পৰা বা কৰোণা ভাইৰাছ সম্পৰ্কীয় যিকোনো বেমাৰৰ পৰা আপুনি বাচি থাকক তাৰ বাবে আপুনি ঘৰতে থাকক নিজকে বচাই ৰাখক কৰোণা আক্ৰান্তিত লোকৰ সম্পৰ্কে তেতিয়াহে আপুনি বাচি থাকিব পাৰিব বুলি কৈছে নহ'লে আপুনিও কৰোণা ভাইৰাছত সংক্ৰমিত হৈ যাব বা আপোনাৰ কৰোণা ভাইৰাছ পজিটিভ ওলাব বুলি কৈছে বৰ্তমানলৈকে যিহেতু আপোনাৰ হোৱা নাই তো আপোনাক এনেধৰণে দেখাই দিছে যিহেতু যদি এই ভিডিঅ'টোৰ পৰা আপুনি লাভান্বিত হৈছোঁ বুলি ভাবিছে তেতিয়াহ'লে বা ভাল লাগিছে তেতিয়াহ'লে আপুনি ভিডিঅ'টো প্লিজ লাইক এটা মাৰি দিব লগতে আপুনি যিহেতু এইটো জানিলে আপোনালোকৰ পৰিয়ালৰ সদস্য যদি কোনোবা দূৰ দূৰণিত থাকে তেতিয়াহ'লে সিহঁতকো জনাবৰ বাবে আপুনি এই ভিডিঅ'টো সিহঁতৰ কাৰণে শ্বেয়াৰ কৰক আৰু আপুনিও ছাবস্ক্ৰাইব কৰি লওক সিহঁতকো ছাবস্ক্ৰাইব কৰাই ল'ব যিহেতু মই এইটোৰ দৰে অন্যান্য ধৰণৰ সময়ৰ ওপৰত ভিত্তি কৰি যথেষ্ট ধৰণৰ মই ভিডিঅ'সমূহ আপলোড দি থাকোঁ যাতে আপুনি সেই ভিডিঅ'সমূহ মিছ নকৰে তো তাৰে কামনাৰে মই আজিৰ ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ ধন্যবাদ জয় আই অসম